Hi, welcome to my channel. আজি মই নেগেটিভ থটস কেনেকৈ কন্ট্ৰোল কৰিব লাগে তাৰ বিষয়ে কিছু কথা শ্বেয়াৰ কৰিম। মই কিছুমান মেথডস কম যি ইউজ কৰি আপুনি টু আ গ্ৰেট এক্সটেন্ট নেগেটিভিটি কন্ট্ৰোল কৰিব পাৰিব। নেগেটিভ থটস আমাৰ মনলৈ আহে যেতিয়া কিবা বেয়া ঘটনা ঘটে আমাৰ পাষ্টত বা ভাবামতে ৰিজাল্টস নাপাওঁ বা কোনোবাই আমাক হাৰ্ট কৰিছে বা পইচা পাতিৰ চিন্তা বিজনেছত লছ এটসেট্ৰা। নেগেটিভ থটস অহাৰ কাৰণ বহুত। আমি বহুতে সেই পাষ্টত হৈ যোৱা বেয়া ঘটনাবোৰ মনত ভাবি থাকোঁ। ৰিপিটেডলি সেম ঘটনা ভাবি ভাবি মনটো বেয়া কৰি থাকোঁ। ভাবি থাকোঁ মই সেইদিনা এনেকৈ ক'ব লাগিছিল তেনেকৈ ক'ব লাগিছিল। মই ভাবোঁ আমাৰ সকলোৰে এনেকুৱা এক্সপিৰিয়েঞ্চ হৈছে কিবা বেয়া ঘটনা হোৱাৰ পিছত। কিন্তু এইবোৰ নেগেটিভ থটস ভাবি কিবা লাভ আছে জানো? আমি যদি এইবোৰ ভাবি থাকোঁ আমি লাহে লাহে ডিপ্ৰেশ্যনত গুচি যাম আৰু হয়তো এজন নেগেটিভ মানুহ হৈ যাম। আহক এতিয়া আমি নেগেটিভ থটস কেনেকৈনো কণ্ট্ৰোল কৰিব পাৰি তাৰে কিছুমান টিপছ চাওঁ। যেতিয়া নেগেটিভ থটস মনলৈ আহিব এটা কথা নিজকে মনত পেলাই দিব। আমি যি কথা মনে প্ৰাণে এনি টাইম ভাবি থাকোঁ সেইবোৰ ছাবকনচিয়াছ মাইণ্ডে কেপচাৰ কৰি লয় আৰু আমাৰ জীৱনলৈ সেই সেম পৰিস্থিতিবোৰ লাহে লাহে আকৌ লৈ আহে। চ' নিজকে প্ৰশ্ন কৰক মোক এনেকুৱা বেয়া এক্সপিৰিয়েঞ্চ আকৌ লাগে নেকি? অবভিয়াছলি উত্তৰটো ন' হ'ব। চ' ইমিডিয়েটলি ব্ৰেইনে এইবোৰ ভাবা বন্ধ কৰি দিব। টিপ নম্বৰ 2, যেতিয়া নেগেটিভ থটস মনলৈ আহে চকু বন্ধ কৰিব, ফিউ দীঘলকৈ উশাহ ল'ব আৰু স্মাইল কৰিব। তেতিয়া নেগেটিভ থটসটো বন্ধ আৰু ব্ৰেক হৈ যাব। এই মেথডটো বহুত এফেক্টিভ হয়। টিপ নম্বৰ 3, যেতিয়া নেগেটিভ থট আহে নিজকে এই প্ৰশ্নটো কৰিব, এইবোৰ কথাই মোৰ কিবা ভাল কৰিব নেকি? ব্ৰেইনে ক'ব ন' আৰু থট প্ৰচেছটো ভাঙি যাব। যি বেয়া হ'বলগীয়া আছিল হৈ গ'ল। একেটা কথা ভাবি থাকিলে জানো পাষ্টটো চেঞ্জ হ'ব বা নিজৰে কিবা ভাল হ'ব? চ' নিজকে ক'ব যি হ'বলগীয়া আছিল হৈ গ'ল, পুৰণা কথা বাদ দিয়াই ভাল। টিপ নম্বৰ 4, এইটো মেথড বহুত পাৱাৰফুল। যেতিয়াই নেগেটিভ থট আহে আপুনি সেইটো এটা পজিটিভ থটেৰে ৰিপ্লেচ কৰক। এক্সাম্পল দিছোঁ, ছাপ'জ আপোনাৰ পইচা কমি গৈছে আৰু পইচা নোহোৱা থট আপোনাৰ আহি আছে। ইমিডিয়েটলি আপুনি ভাবক মই ধনী, মোৰ বহুত পইচা আছে। ব্ৰেকআপ হৈছে যদি ক'ব মই বহুত সুখী, মই এটা ৰোমেণ্টিক ৰিলেশ্যনত আছোঁ। এনেদৰে প্ৰত্যেক নেগেটিভ থট পজিটিভ থটেৰে ৰিপ্লেচ কৰিব। আপোনাৰ জীৱন সলনি হৈ যাব এইবোৰ সৰু সৰু প্ৰেক্টিছ কৰি। যেতিয়াই নেগেটিভ থটস আহিব ওপৰৰ ষ্টেপছবোৰ ফ'ল' কৰিব। প্ৰথমত হয়তো আপুনি ভাবিব এইবোৰ কৰিলে কি হ'ব, কিন্তু লাহে লাহে এইটো এটা হেবিট টাইপ হ'ব আৰু আপুনি চাব আপোনাৰ নেগেটিভ থটস অহা কমি আহিছে। আপোনাৰ ব্যক্তিত্ব পজিটিভ হ'ব ধৰিব আৰু আপুনি বেছি হেপ্পী ফিল কৰিব। আপোনাৰ যদি ভিডিঅ'টো চাই ভাল লাগিল লাইক বাটনটো প্ৰেছ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।